Hey guys, welcome to my YouTube channel again. আজিও নতুন ভিডিও এটা লৈ আহিছোঁ। আজি মানে ভিডিওটোত দুটা দিন কভাৰ কৰিছোঁ। তো কালিতো মানুহ বিহু আছিলে, কালি মানুহ বিহু বুলি কেনেকৈ দিনটো পালন কৰিলোঁ আৰু আজি আহি পালোঁ মাৰ ঘৰ। চ' মই কিনো কৰিছোঁ কালিৰ পৰা আজিলৈকে, চ' অলপ তাকে আপোনাক দেখাওঁ বুলি ভাবিছোঁ। চ' ভিডিওটো ষ্টাৰ্ট কৰোঁ ব'লক। চ' আজি আজিতো মানুহ বিহু হয়। প্ৰথমে ৰাতিপুৱা গা পা ধুই ধূপ চাকি দি দেউতা মাক সেৱা কৰিবলৈ বুলি ৰেডি হৈছোঁ। তাৰপিছত এইফালে জলপান পিঠা তাৰপিছত চাহ সকলো ৰেডি কৰি লৈছোঁ। বৰ বিশেষ ইমান এইবাৰ বনোৱা হোৱা নহ'ল, কাৰণ ঘৰলৈও কম সময়ৰ কাৰণে আহিলোঁ যে। তাৰপিছত এয়া সেইজনী মই আমাৰ অসমীয়া মানুহৰ এইটো পৰম্পৰা হয়, মানুহ বিহুৰ দিনা সদায় সৰুসকলে বয়োজ্যেষ্ঠসকলক এনেকৈ সেৱা জনায়। এইফালে ভাইটি আৰু মোৰ ভাই বোৱাৰী, এইফালে প্ৰথমতে মই আৰু মোৰ হাজবেণ্ড। অলপ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আমিনো কেনেকৈনো নীতি নিয়মবোৰ পালন কৰোঁ। সেইকাৰণে আৰু অলপ মই ভিডিঅ' কৰি ৰাখিলোঁ। কাপোৰবিলাক মাহঁতৰ। চ' এতিয়া আমাৰ সেৱা কৰা পৰ্ব শেষ হ'ল। এতিয়া যাব লৈছোঁ নামঘৰ, মানে নামঘৰততো বিহু বুলি যাবই লাগে। চ' এতিয়া নামঘৰ যাব লৈছোঁ। তাৰপিছত মই ভিডিঅ'টো কেনেকৈ কি দেখাব পাৰোঁ চেষ্টা কৰি আছোঁ। আজিৰ দিনটোনো বিহু বুলি কেনেকৈ পাৰ কৰিলোঁ, মানে আজিতো মানুহৰ বিহু হয়, কালিতো গৰু বিহু, আজি মানুহৰ বিহু। চ' কেনেকৈ কি কৰিম দেখুৱাই গৈ আছোঁ, চাই থাকক। চ' এতিয়া আমি প্ৰথমে নামঘৰত সোমাইছোঁ। নামঘৰত সোমাই প্ৰথমে ভৰি হাত ধুই লৈছোঁ ভালকৈ। তাৰপিছত আজি বছৰৰ প্ৰথম দিন, অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন। তাৰপিছত প্ৰথম নহয় বাৰু, আজি দ্বিতীয় দিন। তাৰপিছত আমি মানুহ বিহুৰ দিনাখনেই নামঘৰত সেৱা কৰিব আহোঁ এনেকৈ। এয়া নামঘৰৰ ভিতৰৰ ভাগ। এইফালে দেউতা ভাইটি, আমি এইফালে সোমাইছোঁ। তাৰপিছত নামঘৰৰ পৰা আহি গ'লোঁ। তাৰপিছত আমি গ'লোঁ ইভিনিং টাইমত তিনিচুকীয়া। আকৌ অকণমান বজাৰত কাম আছিলে, দুটামান বস্তু ল'ব আছিলে। তিনিচুকীয়া গৈ আছোঁ বাইপাছ হৈ। তাৰপিছত মোৰ হাজবেণ্ড আৰু মই গৈ আছোঁ। এতিয়া আমি সিজুগুৰি পাইছোঁহি। চ' এতিয়া আহি পাইছোঁহি আমি ডেইলি বজাৰ। আজি মানুহৰ ভিৰটো অলপমান কমিছে। আজি বজাৰত ইমান মানুহ নাই, কাৰণ আজিতো বিহুৰ দিনাখননো কোনেনো ইমান বজাৰ কৰিবলৈ আহিব। চ' মই ভাবিলোঁ গধূলিনো বজাৰখন কেনেকুৱানো হৈ থাকে দেখুৱাওঁ বুলি ভাবিলোঁ। এজনী মই খোজকাঢ়ি আহি আছোঁ। আমাৰ ইভিনিং খোজকাঢ়া হৈ গৈছে ন। মোৰ হাজবেণ্ডে কেমেৰা আগত ওলাবলৈ অলপ লাজ কৰে, সেইটো কাৰণে মই নুলিয়াওঁ, বেলেগ কথা নহয়। এয়া এখন ডেইলি বজাৰ হয় তিনিচুকীয়া। ঐ ইয়াতে সোমাই লওঁ নেকি ক'ৰবাত? চ' আজি নেক্সট ডে' হয়। আজি মাৰ ঘৰলৈ আহিছোঁ। এয়া ওলাই মেলি বিহুৰ বতৰৰ কাৰণে অকণমান চাদৰ মেখেলা লগাই অকণমান বিহু ফিলটো যাতে আহে তেনেকৈ আহিছোঁ। এতিয়া ওলাই এইটো বাইপাছ, আমাৰ ঘৰৰ পৰা ওলাই বাইপাছটো ক্ৰছ কৰিছোঁ। তাৰপিছত আমি আহি পাইছোঁহি চাবুৱামান পাইছোঁহি আৰু। তাৰপিছত গৈ আছোঁ। ৰাস্তাটো এইখিনিত গৈ বৰ ভাল লাগে।
দুইফালে একদম সেউজীয়া বাগান গছ-গছনি সঁচাকৈ বৰ মনোমোহা ন আমাৰ অসমখন। তাৰপিছত ইমান ৰ'দ, সেইকাৰণে ভাবিলোঁ ছানগ্লাছখন লগাই লওঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ ছানগ্লাছখন ঢিলা হৈ গ'ল। সেই ভিৱান ফাইনেলি মাৰ ঘৰ আহি পাই গ'লোহি। দিনৰ 3টাতে পালোহি। তাৰপিছত আমাৰ গোটেইখিনিয়ে যে ঘৰত খানা খোৱা আছিলে, খালোঁ। খাই বৈ কি হ'ল মানে ইমান বেছি ভাগৰ লাগিলে, মোৰ কালি ৰাতি অলপ টোপনি ক্ষতি হৈছিলে, সেইকাৰণে শুই দিলোঁ। এতিয়া উঠিলোঁ, উঠি পিনে হেৰি কৰি আছোঁ, মাক অলপ বনোৱাত হেল্প কৰি দিছোঁ। মই পোলাও বনালোঁ, তাৰপিছত এইটো কি কয় হেৰি বনালোঁ, লোকেল চিকেন বনাই আছোঁ। তাৰপিছত ভাবিলোঁ মাজতে আপোনালোকক কৈ থওঁ, ভিডিঅ'টো চাই গৈ থাকক। ভাবিলোঁ আহি মাৰ মৰমৰ মানে একদম ফুলবোৰ অলপ আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। মায়ে এনেকৈ খুব সযতনেৰে ফুলবোৰ সজাইছে আৰু মই আহি পাই মানে এইখিনিত ৰ'লে মোৰ মনটো বহুত ভাল লাগে। এইবোৰ মানি প্লাণ্ট লগাই দিছে, তাৰপিছত হেংগিং টাব লগাই দিছে, চবফালে ফুল। যিখিনি হেংগিং টাবত আছে এইখিনি বৰ ধুনীয়া ফুলে দিনত, কিন্তু মই ৰাতি কৰিলোঁ কাৰণে ফুলবোৰ মানে ৰাতি হ'লে মানে সৰু হৈ যায় আৰু। চাওকচোন কিমান ধুনীয়া লাগিছে। এইটো যে আমাৰ কি হৈ গ'ল তোমাৰ? কি হৈ গ'ল? তুমি বুঢ়া হৈ গ'লা? চাওঁ, বুঢ়া হৈ গ'লা তুমি? টিকলিটো ইমান সৰুতে মই আনিছিলোঁ। ইয়াৰ পূৰা 11 বছৰ হৈ গ'ল। মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰতে অনা। হে গাইজ, মই যে কৈছিলোঁ ঘৰলৈ আহিলোঁ বুলি, এতিয়া মোৰ লগত মা। আজি মাক লগ পাই বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে কৈ দে আকৌ। ভাল লাগিছে, ইমান দিনৰ মূৰত ছোৱালীজনী ঘৰলৈ আহিছে। মই পূৰা শিকাই থৈছোঁ ঘৰলৈ, মই সুধি মেলি যিটো সুধো কবি দেই বুলি। আন্ধাৰ হৈছে খালি। বিহুত যি জোৱাই ঘৰলৈ আহিলে বহুত ভাল লাগে, বহুত আশাৰ বাচ্ছা হ'ব। যাৰ যাৰ ঘৰত ছোৱালী আছে সেইবোৰ মানে বুজি পাব আৰু বিয়া হোৱাৰ পাছত মাকৰ ঘৰখনলৈ অহা মানে আমেজটো কেনেকুৱা, এইটো চবেই ভালকৈ বুজি পাব আৰু। তাকে মায়ে মোলৈ বস্তু এটা লৈ থৈছে, দেখুৱাইছোঁ ৰ'ব। এইখন চাওক মেখেলা, এইখন শালত বোৱা চাগে ন, ধেমাজি নে কি হয় জানো। এইখন মেখেলা মায়ে মোলৈ লৈ থৈছে, ইমান ধুনীয়া চাওকচোন। এইখন মোৰ মানে বেলেগ পচন্দ হৈছে আৰু ইমানেই ধুনীয়া মেখেলাখন। মানে এইখন মানে বস্তু লাগিলে এটাই হওক বা দুটাই হওক সেইটো কথা নাই, কিন্তু বস্তুটো যদি মন পচন্দ হয় বহুত ভাল লাগে। চাওক এখন মায়ে মোলৈ লৈ থৈছে, তাৰপিছত মায়ে এখন লৈছে, এখন ন মায়ে এখন ৰঙাখন ন, এইখন ৰঙাখন, ৰেডখন মায়ে লৈছে, এইখন ৰেডখন মায়ে লৈছে, এইখন ৰেডখন মায়ে লৈছে। তাৰপিছত আৰু এইফালে দুখন আছে, ইমান মেলিব নালাগে। এই দুখন মোৰ ভণ্টি দুজনী আছে, টিকলি, এজনী মোৰ মাহী ছোৱালী, এজনী মোৰ জেঠাই ছোৱালী। তাহাঁতি বহুত সৰু তাহাঁতলৈ মায়ে আৰু মৰমতে লৈ থৈছে আৰু। ভাগিন হ'ব ন, ভাগিনীয়েকলে। আৰু মই মাক যিযোৰ কাপোৰ দিছোঁ সেইযোৰ দেখুৱাইছোঁ ৰ'ব। তাৰপিছত মালৈ মই বিহু বুলি এই কাপোৰযোৰ আনিছোঁ। মোৰ মানে বহুত ভাল লাগিছিলে কাপোৰযোৰ, অকণমান আৰামো হয় আৰু বৰ বেছিও মানে গধুৰ নহয় আৰু মোৰ ভাল লাগিলে। কি বুলি কয় জানো, এইটো স্লেপ কটন নে কি কটন জানো, মই ইমান কাপোৰবোৰ চিনি নাপাওঁ মানে। এইযোৰ মালৈ আনিছোঁ, কেনেকুৱা লাগিছে ক'ব হা। দেউতা ভাইটিলে কি আনিছোঁ, এইবোৰনো কি দেখুৱাম আৰু, জেন্টছৰ কাপোৰ এইযোৰ আনিছোঁ মালৈ। বিহু বুলি কোনেনো কি ল'লে মোক কমেণ্টত ক'ব। মই আৰু এনেকৈয়ে ল'লোঁ আৰু কিবাকিবি লৈছোঁ আৰু একো দেখুওৱা নাই। কিন্তু মায়ে যিকেইটা বস্তু লৈ থ'লে ন মোলৈ ভাল লাগিছে। আৰু কিবা দিছে কুৰ্তি সেইবোৰ আৰু দেখুওৱা নাই। তাৰপিছত খালি মোৰ মেখেলাখন মানে এইখন মই এনেকৈ গাত লৈ দেখুৱাইছোঁ, ইমান বেছি ভাল লাগিছে নহয় মেখেলাখন। এইখন চাওকচোন, ইমান ধুনীয়া এখন চাওক, ভাল লাগিছে ন। মোক ভাল লাগিব নাই ক'ব হা কমেণ্ট কৰি।
চ' চাই গৈ থাকক ভিডিঅ'টো কিনো খাওঁ দেখুৱাম আজি ঘৰলৈ আহিছোঁ কিনো খাইছোঁ সেইটোও দেখুৱাম চাই গৈ থাকক এইফালে মই মানে মাক সদায় পোলাও বনাই খুৱাম বুলি কওঁ কিন্তু সদায় আহিলে মায়ে মানে বনাই খুৱায় কিন্তু আজি মই বনাই খুৱাইছোঁ খালি আৰু ফ্ৰেঞ্চবিন আৰু গাজৰটো নাছিলে মায়ে খাই আছে কৈ আছে মজা আহিছিলে বুলি কৈ আছে সঁচাকৈ গোন্ধটো বহুত ভাল আহিছে চিকেনটো বনি আছে বাৰু চ' ফাইনেলি আজি লোকেল চিকেন ৰেডি হৈ গ'ল এইফালে দালি আছে তাৰপিছত দিনত আহি পিনে মানে মাছ মাংস চব খোৱা হ'লে সেইটো কাৰণে এতিয়া অকল চিকেনে বনাইছোঁ এখন বেছি কিবা হ'লেও এনেই এখন খোৱা নহয় আৰু ৰেডি আছে ভাজি চাজি সেইবোৰ নেদেখাওঁ আৰু সেয়া দেখোঁতে কিমান টেষ্টি হৈছে চাওক খাবলৈও কিন্তু বহুত টেষ্টি হৈছে মই এপিচ টেষ্ট কৰি চাইছিলোঁ চ' সেই গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে চ' এতিয়া ভাত পানী খাম আৰু ভাত পানী খোৱাতনো কিন্তু দেখাম চ' আজি ভিডিঅ'টো ইমানেই আছিলে কালিৰ পৰা আজিলৈকে যিকিনো কৰিলোঁ কালিতো মানুহেই আছিলে কালি ঘৰত কি কৰিলোঁ সেইখিনিতো দেখুৱালোৱে এতিয়া আজিতো ঘৰলৈ আহিলোঁ তাৰপিছত আজি এতিয়া ভাত পানী খাই বৈ শুই যাম আৰু লাষ্টত মোৰ ভিডিঅ'টো যদি চাই ভাল পালে চ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ আহিছোঁ বাই বাই